Hello everyone, আপোনালোকক সকলোকে Made with Love and Smile চেনেলটোলৈ স্বাগতম জনাইছো। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। আজি মই আপোনালোকৰ আগত এটা চিকেনৰ এটা বহুত ধুনীয়া ৰেচিপি লৈ আহিছো। আশা কৰোঁ আপোনালোকে ভাল পাব। চিকেনৰ ৰেচিপিটো মই ধাবা ষ্টাইল চিকেন বনাম আৰু যেটো এটা পাঞ্জাবী টাচ আছে। মই বহুত সিম্পলকৈ বনাইছো যাতে আপোনালোকৰ বনাবলৈ কোনো অসুবিধা নহয়। আৰু খাবলৈ কিন্তু বহুতেই টেস্টি। আপোনালোকে যদি এবাৰ বনাই চাই তেতিয়া হলে পাছত ভাবিব যে আমি ধাবা পৰা অৰ্ডাৰ নকৰি আমি ঘৰতে বনাই খাওঁচোন। আৰু যেহেতু এতিয়া লকডাউন আৰু কোভিডৰ সিচুৱেচন ঘৰতে থকা সামগ্ৰীয়ে আপোনালোকে এটা ধুনীয়া চিকেনৰ ৰেচিপি বনাই খাওক। আৰু যদি এই ৰেচিপিটো এবাৰ ট্ৰাই কৰে আপোনালোকে জৰুৰ ভাবিব যে আমি নেক্সট টাইম আকৌ এবাৰ বনাই খাম। তো বলকচোন কেনেকৈ বনাই ভিডিঅ'টো চাওঁ। মাংসখিনি বনোৱাৰ পাছত দেখিবলৈ যিমান ধুনীয়া খাবলৈও সিমানেই ধুনীয়া হয়। মাংসখিনি এনেদৰে বনাই খালে আপোনালোকৰ ৰেষ্টুৰেণ্ট বা ধাবাৰ পৰা অৰ্ডাৰ নিদি ঘৰতে বনাই খাব মন যাব। তেতিয়াহ'লে দেৰি নকৰি এই ৰেচিপিটো কেনেদৰে বনাব পাৰি চাওঁ আহক। ইয়াৰ কাৰণে মই আধা কেজি মাংস লৈছোঁ। তাত মই সৰু চামুচেৰে আধা চামুচ হালধি গুড়ি আৰু সৰু চামুচেৰে আধা চামুচ নিমখ ঢালি ভালদৰে মিক্স কৰি লৈছোঁ। এতিয়া মই ডাঙৰ চামুচেৰে 1 চামুচ কেঁচা মিঠাতেল দি ভালদৰে মাংসখিনি ঠানি 10 মিনিট সময়ৰ কাৰণে ৰেষ্ট কৰিবলৈ দিম। আৰু ইতিমধ্যে মই মছলাখিনি প্ৰিপেয়াৰ কৰি লওঁ। তাৰ কাৰণে মই ডাঙৰ দুটা বিলাহী কাটি লৈছোঁ। ডাঙৰকৈ কাটিছোঁ আৰু ডাঙৰ দুটা পিঁয়াজ মই দুখৰকৈ কাটিছোঁ আৰু অলপ আদা নহৰু পেষ্ট। এটা বাটিত মই 5টা কাজু বাদাম আৰু 8টা আলমণ্ডছ 10 মিনিট সময় তিয়াই থৈছিলোঁ কুহুমীয়া গৰম পানীত। আপোনালোকৰ ঘৰত যদি আলমণ্ডছ নাই তেতিয়াহ'লে নৰ্মেল বাদাম দিলেও হ'ব বা কাজু অলপ সৰহকৈ দি দিব। মই এনেদৰে 10 মিনিট সময় তিয়াই থৈছোঁ আৰু এইখিনি মই ভালদৰে মিক্সি গ্ৰাইণ্ডাৰ গুড়ি কৰি পিচি ল'ম। যিমান পাৰে মিহিকৈ পিচিব। এতিয়া মই এখন কেৰাহীত 4 চামুচমান মিঠাতেল লৈছোঁ আৰু তেলখিনি গৰম হোৱাৰ পাছত মই কাটি থোৱা পিঁয়াজ আৰু বিলাহীখিনি দি দিছোঁ। এতিয়া মই এইখিনি ভালদৰে লৰাই 5 মিনিটমান সময় হাই ফ্লেমতে ভাজিম। বেছি দেৰি ভাজিব নালাগে। পিঁয়াজ আৰু বিলাহীখিনি কোমল হৈ যোৱাকৈ ভাজিলেই হ'ব। 5 মিনিটমানৰ পাছতে এইখিনি কোমল হ'ব। বেছি ৰঙাকৈ ভাজিব দৰকাৰ নাই। 5 মিনিটমানৰ পাছতে চাওক এতিয়া আমাৰ বিলাহী আৰু পিঁয়াজখিনি ৰেডি হৈ গ'ল। এতিয়া মই এইখিনি ভালদৰে মিক্সাৰ গ্ৰাইণ্ডাৰত পিচি ল'ম। যিটো মিক্সাৰ বাটিত মই বাদামখিনি পিচিছিলোঁ সেইটো মিক্সাৰ বাটিতে মই এইখিনি এতিয়া ভালদৰে মিহিকৈ পিচি ল'ম। বহুত মিহিকৈ পিচিব। যিমান পাৰে মিহিকৈ পিচিব তেতিয়া খাবলৈ ভাল হয় টেষ্টটো। এইখিনি অলপ ঠাণ্ডা হ'বলৈ দিম আৰু মই এইখিনি পিচি ল'ম। এয়া চাওক মই একদম মিহিকৈ পিচি লৈছোঁ। এনেদৰে পিচিব। এতিয়া মই সেইখন কেৰাহীতে আৰু অলপ 5 চামুচমান তেল দি অলপ গৰম হ'বলৈ দিছোঁ। তেলখিনি গৰম হোৱাৰ পাছত মই তাতে 2টা লং, এটা ইলাইচি আৰু এটা ডালচেনি দিছোঁ। ইলাইচিটো অলপ খাই ল'ব নহ'লে আপোনাৰ মুখত বা হাতত চিটিকি পৰিব পাৰে। এতিয়া মই মেৰিনেটেড কৰা মাংসখিনি দি দিছোঁ আৰু ভালদৰে এতিয়া হাই ফ্লেমতে মই লৰাই দিম মাংসখিনি। 5 মিনিটমান সময় মই হাই ফ্লেমতে মাংসখিনি ভাজি লৈছোঁ। এতিয়া মই গেছটো একেবাৰে ল' কৰি 10 মিনিটমান সময়ৰ কাৰণে মাংসখিনি চিম কৰি ঢাকি ভাজি ল'ম। 10 মিনিটৰ পাছত আদা নহৰু পেষ্টখিনি দি ভালদৰে লৰাই দিম আৰু 5 মিনিট চিম কৰি ঢাকি ভাজি ল'ম। এয়া মাংসখিনিৰ পৰা তেল ওলাবলৈ ধৰিছে। মাংসৰ পানীখিনি শুকাই গ'ল অলৰেডি। এতিয়া মই আৰু এবাৰ ভালদৰে লৰাই দিছোঁ। টোটেল 20 মিনিটৰ পাছত এয়া চাওক মাংসখিনি মোৰ আধা সিজিলেই, অৰ্থাৎ 50% সিজাই ল'ব মাংসখিনি। তাৰপিছতে বাকী মছলাখিনি এড কৰিব, তেতিয়া খাবলৈ ভাল লাগে। এতিয়া মই পিচি থোৱা বিলাহী আৰু পিঁয়াজৰ পেষ্টখিনি ইয়াত দি দিম আৰু ভালদৰে মিক্স কৰি দিম। আগতেই বিলাহীখিনি দি দিলে মানে মাংসটো ভালদৰে তেলত ভাজ নাখায় যে খাবলৈ ভাল নালাগে ইমান। সেইকাৰণে 50% সিজাই ল'ব। মোৰ টোটেল 20 মিনিটতে মোৰ 50% সিজি গৈছে মাংসখিনি। এতিয়া মই বিলাহী আৰু পিঁয়াজৰ পেষ্টখিনি দি ভালদৰে মিক্স কৰি দিছোঁ। এতিয়া মই গেছটো কিন্তু হাই কৰি দিছোঁ। মাংসখিনিৰ পৰা খুব ধুনীয়া গোন্ধ ওলাবলৈ ধৰিছে লাহে লাহে। আৰু এতিয়া বাকী মছলাখিনি মই লাহে লাহে এড কৰিম। এতিয়া মই সৰু চামুচেৰে আধা চামুচ জিৰা গুড়ি দিছোঁ। সৰু চামুচেৰে আধা চামুচ
ধনিয়া পাউডাৰ, সৰু চামুচেৰে আধা চামুচ মিট মছলা আৰু সৰু চামুচেৰে আধা চামুচ কাশ্মীৰী ৰেড চিলি পাউডাৰ আৰু অলপমান মই ঘৰতে পিচি থোৱা ৰঙা জলকীয়া গুড়ি দিছোঁ জ্বলা হ'বৰ কাৰণে। আৰু এতিয়া মই এইখিনি ভালদৰে মিক্স কৰি দিম। মই মাংসখিনি মেৰিনেট কৰোঁতে অলৰেডি নিমখ দি থৈছোঁ, সেইকাৰণে মই এড কৰা নাই। যদি পাছত কম হোৱা যেন লাগে এড কৰিম। এতিয়া মই গেছৰ ফ্লেমটো কমাই দিছোঁ আৰু অকণমান পানী ছটিয়াই দিছোঁ যাতে মছলাখিনি তলত লাগি নধৰে। মছলাখিনি তলত লাগি ধৰিলে খাবলৈ টেষ্টটো বেয়া হয়, সেইকাৰণে মছলাখিনি এড কৰাৰ পাছত আপোনালোকে গেছৰ ফ্লেমটো সদায় কমাই থ'ব। এতিয়া মই চিম কৰি ঢাকন দি 10 মিনিট সময় সিজাই ল'ম। এতিয়া চাওক বিলাহী আৰু পিঁয়াজৰ পৰা ধুনীয়াকৈ তেলবোৰ ওলাব ধৰিছে, অৰ্থাৎ বিলাহী আৰু পিঁয়াজখিনি ধুনীয়াকৈ ভাজ খাই গ'ল। এতিয়া মই আধা কাপ গৰম পানী দি দিছোঁ আৰু মাংসখিনি ভালদৰে সিজিবলৈ দিম। মোৰ আধা কেজি মাংস আছে, সেইকাৰণে মই পানী বেছি দিয়া নাই আৰু মই থিক গ্ৰেভি কৰিম। আপোনালোকে যদি অলপ পাতলীয়া খাব বিচাৰে তেতিয়াহ'লে পানী অলপ বেছিকৈ দিব। এতিয়া মই ভালদৰে এইখিনি লৰাই চিম কৰিয়ে 10 মিনিট সময় আৰু সিজাম। চাওক মোৰ মাংসখিনি অলৰেডি সিজিয়ে গৈছে, প্ৰায় 90% সিজিয়ে গৈছে। এতিয়া মই হ'লেও 10 মিনিট সময় বাকীখিনি মাংস সিজাই ল'ম। 10 মিনিট সময় মই এতিয়া ঢাকন দি সিজাই ল'ম মাংসখিনি। এতিয়া মই ছেকেণ্ড বাৰ্ণাৰটোত এখন সৰু পেন লৈছোঁ আৰু পেনখন গৰম হোৱাৰ পাছত ডাঙৰ ডাঙৰ চামুচেৰে 2 চামুচ কচুৰি মেথি লৈছোঁ। কচুৰি মেথি দিলে মানে টেষ্টটো বহুত ধুনীয়া হয় আৰু মই একদম ল' ফ্লেমত এই কচুৰি মেথিখিনি অলপ টোষ্ট কৰি ল'ম। 2 মিনিটমান সময় এনেদৰে কচুৰি মেথিখিনি পেনখনত লৰাই থাকিলে কচুৰি মেথিখিনিৰ কালাৰটো অলপ চেঞ্জ হৈ যাব, তেতিয়া গেছটো অফ কৰি থ'ব। এয়া চাওক মোৰ অলপ কালাৰটো চেঞ্জ হ'ব ধৰিছে, মই এতিয়া গেছটো অফ কৰি থ'ম। এতিয়া 10 মিনিট সময় হৈ গ'ল। এতিয়া চাওক ধুনীয়াকৈ তেল ওলাবলৈ ধৰিছে। এতিয়া মই পিচি থোৱা বাদামৰ পেষ্টখিনি দি দিছোঁ আৰু মই ভালদৰে লৰাই দিছোঁ। বাদামখিনি দিয়াৰ পাছত 2 মিনিটমান সময় সিজালেই হ'ব। এতিয়া মই ঢাকি 2 মিনিটমান সময় বাদামখিনি সিজিবলৈ দিম। এয়া চাওক 2 মিনিটৰ পাছত আমাৰ ধুনীয়াকৈ তেলখিনি চাইডে চাইডে ওলাব ধৰিছে। এতিয়া মই ডাঙৰ ডাঙৰ চামুচেৰে 3 চামুচ মালাই অৰ্থাৎ গাখীৰৰ সৰ দিছোঁ। যদি আপোনালোকৰ ওচৰত গাখীৰৰ সৰ নাই তেতিয়াহ'লে আমুলৰ ক্ৰীম দিলেও হ'ব, 3 চামুচ দি দিব। আৰু মই ভালদৰে এইখিনি হাই ফ্লেমত লৰাই দিছোঁ। ভালদৰে লৰাই মই আৰু 2 মিনিট সময় চিম কৰি ঢাকি সিজাই ল'ম। এইয়া চাওক আমাৰ মাংসখিনি ইমান ধুনীয়াকৈ সিজি গৈছে আৰু চাইডে চাইডে ইমান ধুনীয়া কালাৰ এটা উঠিছে। এতিয়া মই ভাজি থোৱা কচুৰি মেথিখিনি অলপ হাতেৰে মোহাৰি দি দিছোঁ আৰু এবাৰ লৰাই দিছোঁ ভালকৈ। এতিয়া মই 1 মিনিট সময় বাছ চিম কৰি অলপ ঢাকি কচুৰি মেথিখিনি অকণমান যাতে সিজি যায় সেইমতে মই ঢাকি দিম 1 মিনিটৰ সময়ৰ কাৰণে আৰু বাছ ইয়াৰ পাছতে আমাৰ মাংস ৰেডি হৈ যাব। এইয়া চাওক 1 মিনিটৰ পাছত আমাৰ চিকেন পূৰা ৰেডি। চিকেনৰ চাইডে চাইডে পূৰা তেলবোৰ বিৰিঙি গৈছে। এই তেল অকল আমি দিয়া মিঠাতেলেই নহয়, ইয়াত গাখীৰৰ সৰৰ পৰা আদি কৰি বাদামৰ সকলোৰে ইয়াত কণ্ট্ৰিবিউশ্যন আছে। আপোনালোকে এই চিকেনৰ ৰেচিপিটো এবাৰ ট্ৰাই কৰি চাব, বহুত ধুনীয়া লাগিব খাবলৈ। আৰু লকডাউনত বিশেষকৈ ঘৰতে পোৱা সামগ্ৰীৰে এই চিকেনটো বনাই খাওক, ধাবাৰ সোৱাদটো আপোনালোকে ঘৰতে পাই যাব। আৰু এনেধৰণে বনাই আপোনালোকে ৰুটি বা পোলাও লগতে খাব পাৰিব। আচলতে চিকেনৰ ৰেচিপিবোৰ যে এনেদৰেও বনাব পাৰি সেই কথা মই অসমত থাকি গম পোৱা নাছিলোঁ। অসমৰ বাহিৰত আহি বেলেগ বেলেগ ৰেষ্টুৰেণ্ট ধাবা বা বেলেগ বেলেগ মানুহৰ লগত যেতিয়া সংস্পৰ্শত আহিলোঁ তেতিয়াহে গম পাইছোঁ যে চিকেনবোৰ এনেকৈও বনাই খাব পাৰি। যিহেতু ইয়াত চিকেনটোৱে নন ভেজিটেৰিয়ানৰ ফাৰ্ষ্ট ডিছ, সেইকাৰণে চিকেনটোকে বহুত বেলেগ বেলেগ ধৰণে পৰিৱেশন কৰে। আৰু সেইটো কাৰণে আপোনালোকৰ মাজলৈ মই আজি এটি সহজতে বনাব পৰা এই চিকেনৰ ৰেচিপিটো আগবঢ়াইছোঁ। নামটো মই নিজেই দিছোঁ, ধাবা ষ্টাইল চিকেন উইথ পাঞ্জাবী টাচ। তো আশা কৰোঁ আপোনালোকে ৰেচিপিটো ভাল পাব আৰু আপোনালোকৰ এই ৰেচিপিটো যদি ভাল লাগিছে তেতিয়াহ'লে লাইক আৰু শ্বেয়াৰ কৰি দিব। আপোনালোকে এবাৰ নিশ্চয় ট্ৰাই কৰিব আৰু ট্ৰাই কৰি মোক কমেণ্টত জনাব যে আপোনালোকৰ কেনেকুৱা লাগিলে। যদি ভিডিঅ'টো চাই ভাল লাগিলে তেতিয়াহ'লে লাইক আৰু শ্বেয়াৰ কৰিব আৰু যদি মোৰ চেনেলটো নতুন হয় তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিব আৰু নটিফিকেশ্যন বেলটো অন কৰি থ'ব যাতে মোৰ আহিবলগীয়া ভিডিঅ'বিলাক আপোনালোকে সোনকালে পায়। তেতিয়াহ'লে আজিলৈ আহোঁ, পুনৰ এটা নতুন ভিডিঅ'ত লগ পাম। বাই বাই।